এতিয়া আহি প্ৰায় মন্দিৰটো উঠিলোহি আমি। এইফালে এটা ড্ৰেগন আছে, খুব ধুনীয়াকৈ সোণালী ৰঙৰ এটা ড্ৰেগন আছে। তাৰপিছত এইফালে এটা ড্ৰেগন আছে, তাত কাষে ফুল আছে, এইখিনি সৰু ফুলৰ টাব। এইটো এটা ড্ৰেগনটো ভয়ে লাগিছে, একদম জিভা ওলোৱা মানে ড্ৰেগন। তাৰ কাষত এইফালে দি গ'লে এইফালে এটা মতা কুকুৰা আছে। এইটো এটা ডাঙৰ মতা কুকুৰা, মোৰ সমানে হ'ব চাগে হাইটটো। হেল্ল' বন্ধুসকল, মই আজি গৈ আছোঁ ধেমাজি এটা খুব ধুনীয়া মানে জেগালৈ। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে খুব ধুনীয়া এটা জেগা দেখাম বুলি। এই জেগাটোলৈ আজি গৈ আছোঁ। এই জেগাটো আমাৰ নিচেই ওচৰৰ হয়, বহুত দিন যোৱা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে গৈছোঁ। মানে এই জেগাটোৰ নাম হৈছে হাবুং। মই এতিয়া গৈ আছোঁ হাবুঙলৈ গৈ আপোনালোকক চাৰিওকাষৰ মানে হাবুঙৰ কি কি দৃশ্য আছে, কি নাই, চব আপোনালোকক ভালকৈ দেখামগৈ। ব'লক হাবুঙলৈ যাওঁ। আৰু প্ৰথম আজি আহিছোঁ, কি হয় আকৌ মানে ৰাস্তাটো চিনি পাওঁ, কিন্তু সেইটো মানে এতিয়া কোনফালে যায় কি কথা সেইটো ইমান ভালকৈ গম নাপাওঁ। যিহেতু যদি ৰাস্তাটো চিনি নাপাওঁ তেতিয়া মানুহক সুধিব লাগিব ৰাস্তাত ৰৈ থকা। এই আগত এডোখৰ পূৰা হেৰি আছে, এডোখৰ ৰাস্তাডোখৰ বেয়া মানে। এইটো নদী পানী আহিছিল যে, বানপানী আগবছৰ আহিছিল আৰু এতিয়া বানপানী অহাৰ ফলত মানে গোটেই ৰাস্তাটো ছিঙি দিলে এইডোখৰতে। আগত এইডোখৰত ৰাস্তাডোখৰ খুব বেয়া ইয়াত। আজি বতৰটো ইমান এটা ভাল নহয়, অলপ আগত দি আছিল বৰষুণ। মানে মই প্ৰায় ৰাতিপুৱা 10-11মান বজাত আহিম বুলি ভাবিছিলোঁ, কিন্তু অহাটো নহ'ল মানে, যিহেতু বৰষুণৰ পৰা অলপ ৰৈ দিবলগীয়া হ'ল। এতিয়া বৰষুণটো এৰিলে, বৰষুণ এৰাৰ লগে লগে আমাৰ দিয়ন দোষক ক'লোঁ, এই দোষ ব'লা আজি হাবুং যাওঁ বুলি। তাৰপিছত সি ক'লে ব'ল। তাৰপিছত এতিয়া দুইজনে আহি, আৰু এজন আহিছে, এইজন মোৰ দাদা হয়, আগত গৈ আছে। গোটেইকেইজনে গৈছোঁ আৰু এতিয়া গ'লেই পাম, যিহেতু হাবুং কি ধুনীয়া এডোখৰ পৰা। বিৰাট খাতাৰনাক এডোখৰ জেগাডোখৰ। টাৰ্ণিং ৱাহ। যায় নেকি হাবুং। হয় হাবুং এইফালে দি, এইফালে হাবুং পাই গ'লোহি। ৱেলকাম টু হাবুং, এইফালেদি হয় হাবুং দেই। এতিয়া হাবুঙলৈ বুলি আহি প্ৰায় হাবুং পাবহি হ'লোঁ। এইটো হাবুঙলৈ বুলি লেখা আছে এইফালে, দেখিছোঁ তই আগফালে এইফালে হাবুঙলৈ বুলি লেখা আছে। এইফালেদি এইফালে লেফ্ট চাইড, এইফালে হাবুং পামগৈ এতিয়া। ইমান সময় দেখা নাই মানে ভাবিছোঁ নেকি ৰাস্তাটো ভুল হ'ল নেকি বুলি, কিন্তু ৰাস্তাটো ভুল হ'ব নালাগে। চাইনবোৰ্ডত লেখা আছিলে হাবুঙলৈ বুলি। এইফালে কাৰ দি পেলাই লেফ্ট চাইডলৈ, সেইফালেদি আহি আছোঁ আৰু এতিয়া। দিয়ন হাবুং বিচাৰ, হাবুং আমি হাবুং খাই গৈছোঁ, মানে হাবাথুৰি খাই গৈছোঁ এতিয়া হাবুং বিচাৰি। এইফালে চাহ খেতি হয় নেকি বেছিকৈ, সেইকাৰণে চাহ খেতি কৰিছে এইফালে। চাৰিফালে জংঘল, আমি মাজে গৈ আছোঁ। বাঘ ওলাব নেকি ভয় লাগে নহয়। এইফালে আকৌ হাবুং লেফ্ট চাইডে, ৰাস্তাটো এটাই মানে, এইফালেদি আহি থাকিব। কোনোবা ভিডিঅ'টো সম্পূৰ্ণকৈ চালে মানে ৰাস্তাটো খুব ধুনীয়াকৈ চিনি পাই যাব, মানে কনফিউজ নহয় মানে। এইফালে আহিলে হাবুং কোনফালে যাম কি কথা, ৰাস্তা যিহেতু দুটাকৈ পাতি আহিবলগীয়া আছে। ইয়াত আগত পাবগৈ লাগে নেকি হাবুং। ইয়াত মানুহ অহা দেখিছোঁ মানে খুব। এইখন হাবুং পালোহি, বাওঁফালে আছে হাবুংখন। এইটো বাউণ্ডাৰী হয়, কি যে মজা। ৱাহ, হাবুং আজি প্ৰথমবাৰ আহিছোঁ, খুব ধুনীয়া লাগিব চাগে।
এইখন মেইন গেটখন আগত আছে, এইখন হাবুংখন। এইখন হাবুং। এতিয়া আহি প্ৰায় মই হাবুঙৰ গেটখনত উপস্থিত হ'লোহি। এইখন চাওক, গেটখন কি ধুনীয়াকৈ বনাই থোৱা আছে। এইফালে বাওঁফালে চাওক, গেটখন কি ধুনীয়াকৈ হালধীয়া কালাৰত বনাই থোৱা আছে, মানে ৰং কৰি। এইফালে চাওক, আৰু এতিয়া এই গেটৰ ভিতৰেদি মই এতিয়া হাবুঙৰ ভিতৰলৈ গৈ আছোঁ। ব'লক এতিয়া মন্দিৰটো দেখাইছোঁগৈ আপোনালোকক। এতিয়া আহি প্ৰায় মন্দিৰটো উঠিলোহি আমি। এইফালে এটা ড্ৰেগন আছে, খুব ধুনীয়াকৈ সোণালী ৰঙৰ এটা ড্ৰেগন আছে। এইফালে এটা ড্ৰেগন আছে, কাষে ফুল আছে, সৰু ফুলৰ টাব। এইটো এটা ড্ৰেগনটো ভয়ে লাগিছে, জিভা ওলোৱা মানে ড্ৰেগন। তাৰ কাষত এইফালে দি গ'লে মানে এইফালে এটা মতা কুকুৰা আছে। এইটো এটা খুব ডাঙৰ মতা কুকুৰা, মোৰ সমানে হ'ব চাগে হাইটটো। এটা ড্ৰেগন আছে, এইটো এটা সোঁফালেদি বাওঁফালেদি দুইফালে মানে ড্ৰেগন এটা আছে। তাৰ কাষতে এটা মতা কুকুৰা আছে, দুইফালে দুটা আছে মানে মতা কুকুৰা, এইফালে এটা আছে। এইফালে চাওক, এই ওপৰৰ দ্বীপটো দেখিছে, এই দ্বীপটোতে মানে আগৰ দিনৰ ৰজাবিলাকৰ মানে কবৰস্থানবিলাক ৰখা হৈছে বুলি শুনিছোঁ। এই দ্বীপটোৰ মাজত মানে পকা কৰি থৈ দিছে। তাৰপিছত তাৰ ওপৰত মাটি দি দিছে। এতিয়া ওখ আগত ডাঙৰ ওপৰত গছো আছে। এটা জোপোহা, এইটো দ্বীপটো বহুত ডাঙৰ হয়। এইটো চাওক, চাৰিওফালে দেখাইছোঁ আপোনালোকক। এতিয়া চাওক, মন্দিৰটো চাৰিওফালে চাওক কি ধুনীয়াকৈ বনাই থোৱা আছে। আৰু ওপৰলৈও ড্ৰেগন দিয়া আছে, আৰু তলৰ পৰা গোটেই মানে মন্দিৰ কাষে প্ৰায় ড্ৰেগনে দিয়া আছে। চাৰিওফালে ড্ৰেগন আৰু কুকুৰা এটা দেখিব। এতিয়া চাওক, কুকুৰা এটা আৰু লগতে ড্ৰেগন এটা আছে। সোঁফালে বাওঁফালে দুইফালে আছে মানে। এইফালে চাওক, ওপৰলৈ চুকলৈ এটা ড্ৰেগন দিয়া আছে। কি ধুনীয়া লাগিছে দেখি। এইটো লগতে এটা কুকুৰা আছে। আৰু এই ষ্টেপবিলাকত পুৰা ধুনীয়াকৈ ফুলৰ টাব দিয়া আছে। এই টাববিলাক চাওক, ষ্টেপবোৰতো মানে এইটো টাইলছ লগোৱা আছে। ষ্টেপবিলাক ওপৰলৈ এটা মানে ফুলৰ টাব দিয়া আছে। এইফালে টাইলছ লগোৱা আছে। কি ধুনীয়া লাগিছে দেখি। এই দৃশ্যটো খুব ধুনীয়া মানে দেখি। আজি ভাল লাগিল ইয়ালৈ আহি। ইয়াত চাওক, টাইলছ লগোৱা আছে চাৰিওফালে। আৰু এইফালে এই খুঁটাকেইটাত চাওক, কি ধুনীয়াকৈ বগাকৈ ৰং দিয়া আছে, জিলিকি আছে আঁতৰৰ পৰা। দেখিবলৈ যিহেতু খুব ধুনীয়া লাগিছে। আৰু এইফালে পিছফালে এটা মন্দিৰ আছে, এইটো ওখকৈ বনোৱা আছে। এইটো চাওক, তাতো ড্ৰেগন দিয়া আছে আৰু কুকুৰা এটা আছে, একেই দিয়া আছে। সোণালী ৰঙৰ ড্ৰেগন এটা আৰু তাৰ ছাইডলৈ মানে যিহেতু দেখিবলৈ পোৱা গৈছে, ইয়াত চাওক, মতা কুকুৰা এটা আছে। পিছৰ মন্দিৰটো হয় চাওক, পাৰ চৰাই আছে। দৰ্জা একদম মানে কাষৰতে পাৰ চৰাই আছে। এইবিলাক চাওক, পাৰ চৰাই এইবোৰ। কি ধুনীয়াকৈ আছে পাৰ চৰাইকেইটা, শান্তিকৈ আছে মানে, ইমান উৰি যোৱা নাই। এইফালে চাওক, চাৰিওফালে চাওক, মন্দিৰটো কাষৰ কি ধুনীয়া লাগিছে দেখি। এইটো এটা মতা কুকুৰা হয়। পিছফালৰ মন্দিৰটো আছে, খুব ধুনীয়াকৈ তলৰ ফালে টাইলছ লগাই থৈ দিয়া আছে, মানে কোলা ৰঙৰ। দেখিবলৈ খুব ধুনীয়া লাগিছে মানে। এইফালে এইটো এটা মতা কুকুৰা, এইটো ড্ৰেগনটো হয়। এইফালে এইটো এটা
কাৰিকৰ। এইটো প্ৰথম মন্দিৰটো এইফালেদি আহি এই চাইডলৈ আহি এইটো মন্দিৰ দেখা পাইছে। এইটো খুব ধুনীয়া ইয়াত কিবা মানে কাঠেৰে বনাই থোৱা আছে। এইকেইটা ডেৰকণ আছে, ইয়াত মানুহ আছে। এইকেইটা কুকুৰা আকাৰৰ দেখা থৈ দিয়া আছে, মানে ডেৰকণ আৰু কুকুৰা আছে এইফালে। ওপৰলৈ চাওক কি ধুনীয়া, এইফালে আকৌ বগা টাইলছ লগাই থৈ দিয়া আছে তলৰফালে। চাৰিওবেৰটো চাওক কি ধুনীয়া পৰিৱেশটো, খুব দেখি ধুনীয়া লাগিছে। ইয়াত আহি আজি প্ৰথমবাৰ ভাল লাগিল আহি পেলাই। এইফালে চাওক, এইফালেও বনাই থৈ দিয়া আছে খুব ধুনীয়াকৈ। ডেৰকণ আৰু কুকুৰা আছে ইয়াত, কাঠবিলাক মানে কাটি বনোৱা আছে। এইফালে ওপৰলৈ চাওক কি ধুনীয়াকৈ ৰং কৰা আছে। চাৰিওফালে এইফালে সৰু সৰু মানে ফুলৰ টাব দিয়া আছে। এইফালে চাওক, এইটো ফুল হয় ধুনীয়া, ধুনীয়াকৈ সজাই থোৱা হৈছে মানে এই ফুলবিলাকো। নাৰ্জী ফুল হয়। এইফালে ফুল আছে, এইখিনি চব চাৰিওফালে ফুল আছে, খুব ধুনীয়া দেখি। চেনেললৈ প্ৰথমবাৰ যদি আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু অতি সোনকালে যেন 500মান ছাবস্ক্ৰাইব কৰি দিয়ে, এইটো মানে আশা কৰিছোঁ আপোনালোকক। আৰু ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'ত লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব। আৰু আজিলৈ ইমানতেই, ধন্যবাদ।